ওয়েলকাম টু এছ এডুকেশ্যন ব্লগ। আজিৰ ভিডিঅ'টো খুব গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে, কিয়নো অসম চৰকাৰৰ 3rd গ্ৰেড আৰু 4th গ্ৰেড পোষ্টৰ কাৰণে যিটো ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব আৰু সেই ৰিটেন টেষ্টত আসাম হিষ্টৰীৰ পৰা আহিবলগীয়া কিছুমান গুৰুত্বপূৰ্ণ MCQ এই ভিডিঅ'খনত আলোচনা কৰা হ'ব। মই ভাবোঁ আপোনালোকে এই ভিডিঅ'টো যদি প্ৰথমৰ পৰা শেষলৈকে চায় তেতিয়াহ'লে আপোনালোকে 100% কি হ'ব সাকসেছ হ'ব। গতিকে মই আশা কৰোঁ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যাব। প্ৰথম প্ৰশ্নটো হৈছে বুৰঞ্জী শব্দৰ অৰ্থ কি? নজনা কথা ভঁৰাল। কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল? উত্তৰটো হৈছে ভগদত্ত। কামৰূপ ৰাজ্যত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? পুষ্য বৰ্মন আছিল। পুৰণি কামৰূপৰ 4টা ভাগ কি কি আছিল? ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু আছিল সোমাৰপীঠ। পৰৱৰ্তী প্ৰশ্নটো হৈছে আহোমসকলৰ ভাষাত অসমৰ নাম কি আছিল? মুংদুনদুন খাম আছিল। আহোমসকল অসমলৈ কিমান খ্ৰীষ্টাব্দত আহিছিল? 1228 খ্ৰীষ্টাব্দত আহিছিল। আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল কোনে? স্বৰ্গদেউ চাওলুং চুকাফাই। আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? চৰাইদেউত আছিল। আহোমসকলৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল? স্বৰ্গদেউ ৰুদ্ৰসিংহ আছিল। আহোমৰ শেষ ৰজাজন কোন আছিল? চন্দ্ৰঘোষ সিংহ আছিল। পিতৃক হত্যা কৰি ৰাজপাটত বহা আহোম ৰজাজন কোন আছিল? চুক্লেনমুং আছিল। আহোম প্ৰথমতে হোৱা বিবাহ কি আছিল? চকলং। ল'ৰা ৰজাৰ প্ৰকৃত নাম কি আছিল? চুলিকফা। পৰৱৰ্তী প্ৰশ্নটো হৈছে সতী জয়মতী কোন আছিল? সতী জয়মতী আছিল আহোম ৰজা গদাধৰ সিংহৰ পত্নী। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল? ভাস্কৰ বৰ্মন। যোগিনী তন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্যত কেইভাগত বিভক্ত আছিল? 4টা ভাগত বিভক্ত আছিল। কিমান চনত ভাস্কৰ বৰ্মন প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে? 594 খ্ৰীষ্টাব্দত। নেক্সট প্ৰশ্নটো হৈছে নাগশংকৰ দেৱালয় কোনে সজাইছিল? কামৰূপৰ ৰজা নৰশংকৰে সজাইছিল। শালস্তম্ভ বংশৰ প্ৰথম ৰজাজন কোন আছিল? ইয়াৰ উত্তৰটো হ'ব শালস্তম্ভ আছিল। শালস্তম্ভই কামৰূপৰ সিংহাসনত উঠে কিমান খ্ৰীষ্টাব্দত? 650 খ্ৰীষ্টাব্দত। শালস্তম্ভ বংশৰ অন্তিম ৰজাজন কোন আছিল? ত্যাগ সিংহ আছিল। শ্ৰী হৰ্ষৰ জীয়েক ৰাজ্যমতীক কোন দেশৰ ৰজালৈ বিয়া দিয়া হৈছিল? নেপালৰ। পাল বংশৰ অন্ত পৰে কিমান চনত? 1112 চনত। পাল বংশৰ প্ৰথম ৰজাজন কোন আছিল? ব্ৰহ্মপাল আছিল। পাল বংশৰ আৰম্ভণি কিমান চনত হৈছিল? 990 চনত হৈছিল। মালিক উজবেগে কোন চনত কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল? 1257 চনত আক্ৰমণ কৰিছিল। অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? চুকাফা আছিল। চুকাফা ব্ৰহ্মদেশৰ কোনখন প্ৰদেশৰ পৰা অসমলৈ আহিছিল? মাংলুঙৰ পৰা। মুণ্ডুন চুনখাম মানে কি? সোণৰ বাগিচাৰে ভৰা দেশ। নেক্সট প্ৰশ্নটো হৈছে জয়ন্তীয় ৰজা যশু বৰ্মনে কোনজন আহোম ৰজাৰ সমসাময়িক আছিল? নৰিয়া ৰজাৰ সমসাময়িক আছিল। আহোম ৰাজ্যত পোনপ্ৰথমবাৰৰ বাবে মন্ত্ৰীৰ শাসন চলে কিমান চনৰ পৰা কিমান চনলৈ? 1376 চনৰ পৰা 1380 চনলৈ চলিছিল। কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হৈছিল? চুডাংফাক বামুণী কোঁৱৰ বুলি কোৱা হৈছিল। অসমৰ কোনজন ৰজাই চাৰগোৱালৈ অসমৰ ৰাজধানী তুলি নিছিল? চুডাংফাই নিছিল। নেক্সট প্ৰশ্নটো হৈছে কোনজন আহোম ৰজাই স্বৰ্গনাৰায়ণ নাম লৈছিল? ইয়াৰ উত্তৰটো হৈছে চুকাংফা লৈছিল। দিহিঙীয়া ৰজা বুলি কাক কোৱা হয়? চুহুংমুঙক দিহিঙীয়া ৰজা বুলি কোৱা হৈছিল। কোনজন আহোম ৰজাই অসমত প্ৰথম লোকপিয়ল আৰম্ভ কৰে? চুহুংমুঙে আৰম্ভ কৰিছিল। কোনজন আহোম ৰজাক গড়গয়া ৰজা বুলি কোৱা হয়? উত্তৰ হৈছে চুক্লেনমুঙক গড়গয়া ৰজা বুলি কোৱা হৈছিল। অসমৰ মৰিয়াসকল কি ব্যৱসায়ৰ লগত জড়িত আছিল? কাঁহৰ বাচনৰ লগত জড়িত আছিল। আহোম বৰবৰুৱা কোন আছিল? মোমাই তামুলী বৰবৰুৱা আছিল। অসম বুৰঞ্জীত বৰফুকন পদৰ সৃষ্টি কোনে কৰিছিল? চুচেনফাই কৰিছিল। আজি মই যিকেইটা MCQ আপোনালোকলৈ আগবঢ়ালোঁ নিশ্চিতভাৱে এইকেইটা MCQ চালে আপোনালোকৰ 3rd গ্ৰেড আৰু 4th গ্ৰেড পোষ্টৰ ক্ষেত্ৰত যথেষ্টখিনি আপোনালোকে লাভৱান হ'ব। সেইকাৰণে মই আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলকো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ ক'ব। থেংক ইউ ভেৰি মাছ।